মানুহৰ বাবে যদিহে অকণো ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। বন্ধুসকল, পুনৰ শিল্পী সমাজলৈ আহিলে দুখৰ খবৰ। বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা আৰু আমাৰ মাজত নাই। পুৱা 8:25 GMCত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা। জানিব পৰা মতে জটিল ৰোগত আক্ৰান্ত হৈ GMCত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী। ভিডিঅ' শেষত কণ্ঠশিল্পীগৰাকীৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিল।